তো হেল্ল' গাইছ আপোনালোক সকলোকে মোৰ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি দেওবাৰ সেইকাৰণে আমি তিনিটা ইয়াতে বহি আছোঁ, লগৰটো মই আৰু এটা লগৰ, আৰু সি লগৰতে তাৰ টমটমখন দেখাবলৈ গৈছে। এইখনে হৈছে তাৰ টমটমখন আৰু মোৰ টমটমত মই বহি আছোঁ। আৰু তেতিয়াই ক'লে সি গান এটা গাওঁ, মই বোলো গা, আৰু সেইটো গানটো শুনো। মৰমত মাতিছো তোমাক জানে মনি, তুমি বুকুৰে ওহিয়া বাখত মনি। তো গান গাই হোৱাৰ পিছত আমি তিনিটা আহিলোঁ ঘৰলৈ, যিহেতু ৰাতিপুৱাই গৈছিলোঁ। তো এইটো আমাৰ তিনিআলিটো, চাই লওক ভালদৰে তিনিআলিটো, আহিব কেতিয়াবা। তো এইটোৱে আমাৰ হৈছে গাঁওখন, এইখন আমাৰ গাঁও। তো এইটো হৈছে আমাৰ গাঁৱৰ বৰনামঘৰটো, আৰু লাহেকৈ মই ঘৰত আহি পালোঁহি। তাৰপিছত এয়া হৈছে ভাত কেইটামান, এয়া কালি ৰাতি মাংস, এপিচ মাংস। ভাত কেইটামান খাই মই ওলালোঁ জেঠাইহঁতৰ ঘৰত যাবলৈ, যিহেতু মোক ফোন কৰি মাতিছিলে মানে বজাৰ কৰিব বোলে। তো সিহঁতৰ এখন দোকান আছে। তো আহিয়ে দেখিলোঁ জেঠাই মূলা কাটি আছে, বোলে কিবা চাটনি কৰে বোলে। তাৰপিছত এয়া চাই লওক, আৰু এইখনে হৈছে জেঠাইহঁতৰ দোকানখন। এইয়া পইচা হিচাপ কৰি আছে, দোকান যাব বোলে, কিবা বজাৰ কৰিবলৈ আহিছে যিহেতু দেওবাৰ। তো আহি থাকোঁতে এইখন বিয়া ৰভা দি আছে, তো আপোনালোক আহিব। আহি পালোঁহি আমি ডাইৰেক্ট হাৰমতি। ভিৰ চাওক আজি দেওবাৰে কিমান ভিৰ। তো বজাৰ চজাৰ কৰি আহিলোঁ, আহি তুনিজানত সোমালোঁ, একাপ চাহ খাম। ই খোৱালে চাহকাপ, 10 টকা নিদিয়ে পইচা। তো এইটো হৈছোঁ মই, আৰু এই কাপেই হৈছে আমাৰ চাহ, এই কাপ। আৰু চাহ খাই বাহে বাহে মই আহিলোঁ লালুকত। মোৰ এইটো বক্সটো মানে বেয়া হ'ল চাউণ্ডটো, যিহেতু কাইলৈ উৰুকা বজাবতো লাগিব, সেইকাৰণে মেকানিকৰ তাক দেখাব আহিলোঁ। আহিয়ে তুনিজানত পালোঁহি, এয়া তুনিজান। তো মোৰ লগৰটো টমটমখনৰ বোলে বক্সটো একেই মোৰ নিচিনা বেয়া হ'ল। তো তাৰ টমটমো চাই বাহে বাহে আমি আহিলোঁ ঘৰ। আৰু এইটোৱে আমাৰ গাঁৱৰ নহয়, আমাৰ আগফালে গাঁওখনৰ এইটো ৰাস্তা। তো এইটোৱে ঘৰত আহিলোঁ, এইটো আমাৰ পপুলো, ইয়াক নুঠোৱাৰ কাৰণে ই খং কৰিছে। তোক ইয়াক এপাক টমটমত উঠাই ঘূৰাই আনোগৈ আজিলৈ, বাই বাই।